हेलो गाइस नতুन এটা ভিডিওলৈ স্বাগতম জনাইছো। আজি মানে ফৰকাটিং চাহ ফেক্টৰীত আছো। এইফালে দেখা পাইছে চাহ ফেক্টৰী এইটো গুদাম হয় মানে ফেক্টৰী এইফালে আছে আৰু ইয়াত গাড়ী লগাই দিলোঁ। গাড়ীখন মানে এবাৰ অলপ বেলেগ মানে গাড়ীখন একেই মানে সময়ত দেখিবলৈ একেই মানে এই কালাৰটো বেলেগ একেই সমান গাড়ী সাইজ মানে অলপ উন্নত মানে আগৰখনতকৈ। আৰু আপোনালোকক দেখুৱাই দিছোঁ আগফালে বলক আগৰ ছাইডটো দেখুৱাই দিওঁ। আৰু এইটো হ'ল আগৰ ছাইডটো, এইটো ফ্ৰণ্টৰ ছাইডটো দেখি পাইছে। আৰু যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ। আৰু মাল পেকেটিং হৈছে এইবিলাক দেখিছে, একদম পূৰা মাল লাইন লগাই থৈছে পূৰা হৈ গ'ল। এইফালে দেখিছে লোড হৈ গ'ল। এইফালে ডলা লগাম এতিয়া ডলা পাতা ডলাই আছোঁ। বেলেগ এটা ফেক্টৰীলৈ যাম এতিয়া। এইবাৰ লগালোহি গোলাঘাট মানে জালান চাহ ফেক্টৰী, এইটো ফেক্টৰী দেখিছে। আৰু এইফালে গাড়ী লগাই দিলোঁ পইণ্টত আৰু এতিয়া লোড হৈ আছে। এইফালে দেখিছে এইফালে মাল আছে এইফালে। আৰু এইটো চিৰি আৰু এইফালে লোডিং আৰম্ভ হৈ গ'ল। আৰু এইটো ফেক্টৰী আৰু ইয়াতে আমি ৰখি আছোঁ। এতিয়া পালোঁহি 3 নম্বৰটো ফেক্টৰী। আৰু 3 নম্বৰটো ফেক্টৰীত মাল কিমান দিছে 30 বেগ। এইফালে চাওক 3 নম্বৰ ফেক্টৰীত আহিও মাল ফুল কৰিব পৰা নাই, আকৌ গুদামত লোড কৰিব লাগিব। বেছি নালাগে মাল 60 বস্তামান লাগে হ'লে। এতিয়া আপোনাৰ 30 বস্তা উঠিব। এতিয়া 3টা জেগা 4 জেগাত লোড কৰাৰ পিছতহে গাড়ী ফুল হ'ব। চিন্তা কৰক কিমান কষ্ট। আৰু ইমান গৰম পাতে ৰ'দ দি আছে চব, ইমান গৰম ৰ'দ দি আছে। গৰমৰ মাজতো উপায় নাই, কি কৰিব ড্ৰাইভাৰ এনেকুৱাই আৰু কষ্ট মষ্ট চলিব লাগিব নে কি কোৱা? জীৱনে এনেকুৱা ড্ৰাইভাৰৰ জিন্দগীটোৱে এনেকুৱা। গৰম ঠাণ্ডা কোনো কথা নাই, ৰ'দ বৰষুণ কথা নাই, যাবই লাগিব। 4টা জেগাত লোড কৰি মেলি আহি এতিয়া মানে ৰাস্তা কিনাৰতে ওলাই আহিলোঁ গুদামৰ পৰা। ইয়াত দেখা পাইছে গাড়ী। আৰু এইপিনে স্পিয়াৰ টায়াৰ লগাবলৈ আছিলে, মানে স্পিয়াৰ টায়াৰটো অলপ পামচাৰ হৈ আছিলে। এতিয়া স্পিয়াৰ টায়াৰ লগাম। এইফালে বাকী টিপাল চিপাল বান্ধি ক্লিয়াৰ আৰু তেল ভৰাম আৰু তাৰপৰা গৈ থাকিম আৰু বাকীখিনি দেখুৱাই যাম চাই থাকিম। এতিয়া বৰ্তমান আহি পাই গ'লোহি বাগৰিত মানে অলপ মুখ হাত ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ। মানে টাইম হৈছেতো প্ৰায় ৰাতি 11টা বাজিছে। অলপ চাহ তাহ খাই লওঁ কিবা কিবি। এইফালে দেখিছে ইয়াত পাৰ্কিং হৈছে, ডাঙৰ টেংকাৰ লগাই থৈছে, ৰখাই থৈছে, লগাই থোৱা নাই মানে একেটাই আৰু। এইফালে দিনে কিমান ডাঙৰ গাড়ী লাগি আছে। এইফালে মানে কণ্টেইনাৰ আছে, সেইফালে আমাৰ কিনাৰতে আমাৰ গাড়ীখন আছে। আমি মানে ইয়াত অলপ মুখ হাত ধুবলৈ আহিলোঁ, অলপ মুখ চুখ ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া চাহ তাহ খাম, গৈ থাকিম। এতিয়া পাই গ'লোহি আমনি, ভাতটো খাই লওঁ। এতিয়া মানে বাজিছে 1টা। এইফালে লাইন হোটেল একদম চুপাৰ আগতে লগাই লৈ পূৰা বৰষুণ দিছে, মানে নামিবলৈ অকণমান দিগদাৰ আছে। হ'লেও নামি যাওঁ, মানে ভোক লাগিছে, সময়টো বেছি হৈ গ'লতো, মানে 1টা বাজি গ'লতো। খাই লওঁ, তাৰপৰা বাকীখিনি আপোনালোকক দেখুৱাই থাকিম আৰু চাই থাকিব। আৰু এতিয়া আহি ৰহা টোলগেট পাইছোঁহি চব, মানে ৰাতিপুৱা হৈ গ'ল। এতিয়া ৰহা টোলগেট পাই গ'লোহি। আহি থাকোঁতে মানে তিলকৰ বোলে হাগা লাগে, গাড়ী জেগা আছিল ৰখাবলৈ। এইফালে গাড়ী ৰখাই দিলোঁ। তাৰপিছত এইখিনিতে মানে এটা লেট্ৰিন আছিলে ৰাস্তা কিনাৰতে। সি গৈ মেলি মানে লেট্ৰিন কৰি আহিছেগৈ। এইটো আহি আছে, এইটো আহি পাই গ'লহি। ভাল লাগিল নে এতিয়া? বিহাই ভৰি উল্টা পোলা মোৰ মানে হাগা লগাই নাই, মই একদম জেগাতে হাগিমগৈ আৰু এতিয়া পাই গ'লোহি যোৰাবাট। এতিয়া চাওক যোৰাবাট মানে অলপ যাত্ৰা মাৰিছে। আৰু এতিয়া মানে পাই গ'লোহি আৰু গুৱাহাটী। বেছি নাই, যোৰাবাট পাৰ হ'লে গুৱাহাটী পাম। চাওক
মানে মোৰ মোবাইলটো হেৰাইছিলে মানে এইখিনি জেগাতে। এইটো আছে লখৰা হয় চৰি এই বেলতলা আৰু খানাপাৰাৰ মাজতে। আৰু আজি 1 মাহৰ পিছত ভিডিঅ' চব এইখিনিতে মোৰ মোবাইলটো হেৰাইছিলে। আৰু বাকীখিনি আপোনালোকক কৈ আছোঁ, চাই থাকিব। গাইছ মানে এইখিনিতে কথা এটা কওঁ, আৰু আজি বহুত দিন হ'ল, এমাহে হ'ল মানে ভিডিঅ' দিব পৰা নাই। কিয় পৰা নাই, মোৰ মোবাইলটো গুৱাহাটীত হেৰাইছিলে। আৰু হেৰুৱাৰ পিছত মই মোবাইলটো মানে মোৰ মোবাইলটো যিজন মানুহে পালে মানে ডিছপ্লেখন ভাঙি গৈছিলে। এইখন ডিছপ্লেখন ভাঙি গৈছিলে, ৰাস্তাত মানে মোবাইলটো পৰি আছিলে। মানে তেওঁ মানে কি হ'ল, এই মোবাইলটো মানে ৰিচিভ কৰিব পৰা নাই, মানে ভাগি যোৱাৰ কাৰণে ৰিচিভ নহয়, মোবাইলটো বাজি আছিলে। তেওঁ ৰাস্তাত পাইছিলে। তেওঁ কি কৰিলে, মোৰ চিমটো খুলি তেওঁৰ মোবাইলত লগালে। তেওঁৰ মোবাইলত লগাই পেলানি কলটো ৰিচিভ কৰিলে। ৰিচিভ কৰি পেনি আৰু মইতো ফোন মাৰি থাকিলেতো ভঙা ডিছপ্লেখনততো ৰিচিভ নহয়। তেওঁ মানে কি কৰিলে, ভাল মানুহ আছিলে, তেওঁ চিমটো ইয়াৰ পৰা খুলি তেওঁ মোবাইলত লগালে, কলটো ৰিচিভ কৰিলে। তেওঁ মাতিলে আনিবলৈ। মতাৰ পিছত মই চিনিটো নাপাওঁ, গুৱাহাটী বশিষ্ঠ চাৰিআলি আপোনাৰ এইফালে সোমাই গৈ কিবা লতা কটা নে কি জেগা এটুকুৰা আছে। তেওঁ মানে মোক লোকেশ্যন দিছিলে, মোবাইলত লোকেশ্যন দিলে। আৰু মই এখন ৰেপিড' লৈ পেলানি লোকেশ্যন মতে গ'লোঁ। একদম ডেঞ্জাৰ জেগা মানে আপোনাক মানে ক'ব নোৱাৰি, তাত গাড়ী নচলে মানে, এনেকুৱা পাহাৰীয়া একদম মানে গৰু যোৱা বাট এটা এনেকা বেকা এনেকৈ গৈ মোবাইলটো পালোঁগৈ। আৰু পাই তাতে মোবাইলটো ল'লোঁ। অনাৰ পিছত আনি মই মোবাইলটো ডিছপ্লে লগালোঁ। আৰু যিটো ভিডিঅ' বনাইছিলোঁ মানে মোৰ যোৰাবাটলৈকে ভিডিঅ'টো বনোৱা আছিলে। আৰু সেই ভিডিঅ'টো সেইখিনিৰ পৰাই মানে সিমান এটা সমাপ্ত কৰিলে। মানে মোবাইলটো হেৰাই গ'ল। আহি চাইছোঁ যে মোবাইলটো নাই, খানাপাৰাৰ ওচৰত এই লখৰা খানাপাৰাৰ মাজতে হেৰাই গ'ল। তাৰপিছত মোবাইলটো দিলে, ডিছপ্লেখন লগালোঁ। আৰু ডিছপ্লেখন দেখোনতো দেখিলেই, এখন লগালোঁ। আৰু ডিছপ্লে লগোৱাৰ পিছত কি হয়, মোবাইলবিলাক ভালকৈ এডিটিং কৰিব নোৱাৰে আৰু ভিডিঅ' বনাব নোৱাৰে, ইমান ফাষ্ট নহয়, অৰিজিনেল নহয় যে বস্তু। গতিকে বেলেগ এটা মোবাইল ল'ব লাগিব। আৰু সেই ভিডিঅ'টো সেইখন গাড়ীত সেই সিমানেই আছিলে, মানে সেই এটাই ভিডিঅ' আছিলে। আৰু সেই গাড়ীখন মানে এৰি দিয়া হ'ল মানে। আৰু সেই গাড়ীখন এৰাৰ পিছত এতিয়া মই যিখন গাড়ীত আছোঁ, এইখন গাড়ীৰ ভিডিঅ'টো হৈছে আপোনাৰ বেলেগ এটা ভিডিঅ'ত পাব আপোনালোকে দেখিবলৈ। আৰু আজি যিটো ভিডিঅ' আছিলে, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।